নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ। আজি ভইচ ৰেকৰ্ডিংটো এটা বহুত গুৰুত্বপূৰ্ণ কথা মই ৰাখিবলৈ ওলাইছোঁ। কথাটো হৈছে যে অসমৰ বাহিৰত বাস কৰা অসমীয়াসকল মানে প্ৰৱাসী অসমীয়া বা অসমৰ বা দেশৰ বেলেগ বেলেগ জেগাত যিসকলে মানে থাকিব আৰম্ভ কৰিছে, যিসকল অসমীয়া লোকে হায়দৰাবাদ হ'ল, দিল্লী, মুম্বাই এইবোৰ জেগাত, মই তেওঁলোকক এটা কথাই মই ক'ব বিচাৰিছোঁ। আজি এটা অনুৰোধ কৰিম তেওঁলোকক। কিন্তু মূল কথালৈ যোৱাৰ আগতে মই এটা কথা স্পষ্ট কৰোঁ, এইটো এটা ভইচ ৰেকৰ্ডিং হয়, এইটো কোনো ভিডিঅ' নহয়। ইয়াতে আপোনালোকে আকৌ দেখা নাপায় দৰ্শকসকল। ইয়াতে মোক কথাখিনি দৰকাৰী হয়, সেইকাৰণে আপোনালোকে মোবাইলৰ ভলিউমটো বঢ়াই দি পেলাই চাওক, মানে বঢ়াই দি পেলাই শুনক। আপোনালোকে পাৰে যদি হেডফোনো ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও কামটো হ'ব। তেতিয়া ভালদৰে মোৰ কথাখিনি বুজি পাব আপোনালোকে। সেয়েহে তেতিয়া মই মোৰ কথালৈ আহিছোঁ। আপোনালোকে চবেই জানে যে অসমৰ বাহিৰত বহু অসমীয়া লোক বাস কৰে, বিভিন্ন কামত যায়। কোনোবা পঢ়িবৰ কাৰণে যায়, কোনোবা আকৌ কাৰণে যায়, মানে সংস্থাপনৰ কাৰণে আছে স্থায়ীভাৱে তাতে। এতিয়া মই এইটো যে হৈছে, আৰু লগতে মাজে সময়ে যে একাংশ লোকে যে সামাজিক মাধ্যমত যে কৈ থাকে, একাংশ বিশেষকৈ যে বিভিন্ন নিউজ চেনেলত বা টক শ্ব'বিলাকত যে কৈ থাকে যে অসমত অসমীয়া লোকৰ সংখ্যা কমিছে, বছৰে কমি গৈছে বুলি অসমীয়া লোকৰ সংখ্যা। তাৰে ভিতৰত মই ভাবোঁ যে এই যে মানুহবোৰ যে আমাৰ অসমৰ পৰা যে মানুহবোৰ যে ওলাই গৈছে, যে অসমীয়া মানুহ যে বিভিন্ন কাৰণৰ কাৰণে অসমৰ পৰা ওলাই পেলাই বেলেগ বেলেগ জেগাত যে আছে, যে বেলেগ দেশত আছে, বাস কৰি আছে, আমেৰিকা, লণ্ডন, ছিংগাপুৰ এইবোৰ জেগাতো যে বাস কৰি আছে, আৰু দিল্লী, মুম্বাই, হায়দৰাবাদ এইবিলাক জেগাতো যে বাস কৰি আছে, যে এইটো এটা কাৰণ হয় যোনটো কাৰণে অসমীয়া মানুহৰ সংখ্যা অসমত কমিছে বুলি মই ভাবোঁ নিজে ব্যক্তিগতভাৱে। সেয়েহে মই সেইসকল অসমীয়া লোকক মই অনুৰোধ কৰিছোঁ, যিসকল অসমীয়া লোক অসমৰ বাহিৰত বাস কৰি আছে স্থায়ীভাৱে, তেওঁলোকক মই কৈছোঁ আপোনালোক অসমলৈ ঘূৰি আহক। অসমলৈ ঘূৰি আহি পেলাই অসমতে স্থায়ীভাৱে থকা আৰম্ভ কৰক। অসমতে স্থায়ীভাৱে থকা আৰম্ভ কৰক আপোনালোকে, যাতে এই যোনটো কথা ওলাই আছে যে অসমতে অসমীয়া লোকৰ সংখ্যা কমি গৈছে, এইটো আপোনালোকে যদি অসমলৈ যে ঘূৰি আহি পেলাই যদি অসমতে যদি স্থায়ীভাৱে থাকে, তেনেহ'লে লাভ কি হ'ব? লাভটো এইটো হ'ব যে অসমত অসমীয়া লোকৰ সংখ্যা বৃদ্ধি হ'ব। এতিয়া চাওক, যদি 500জন অসমীয়া লোক অসমৰ বাহিৰত বাস কৰি আছে, ধৰক সেই 500জন অসমীয়া লোক, তেওঁলোক যদি অসমলৈ ঘূৰি আহি পেলাই অসমত যদি থাকিবলৈ আৰম্ভ কৰে, তেনেহ'লে অসমীয়া লোকৰ সংখ্যা বৃদ্ধি হ'ব অসমত, সেই 500জন লোক যদি ঘূৰি আহে। আৰু সেনেকৈ যদি বহুত মানুহ যদি ঘূৰি আহে অসমলৈ, তেনেহ'লে এইটো ভালেই হ'ব। সেনেকৈ মানে অসমীয়া লোকৰ সংখ্যাটো বৃদ্ধি পাব অসমত। সেয়েহে দৰ্শকসকল, মই এটা কথা ক'ব খুজিছোঁ, অসমলৈ ঘূৰি অহাটো উচিত মোৰ মতে। সকলোবোৰ যিসকল লোক মানে অসমৰ বাহিৰত বাস কৰি আছে বৰ্তমান, মই মোৰ আহ্বান সেইসকল অসমীয়া লোকক কৰিলোঁ ইতিমধ্যে, যিসকল মানে অসম বাহিৰত বাস কৰিছে। আৰু এনেকৈ আমাৰ সংখ্যাটো বৃদ্ধি হ'ব, অসমত অসমীয়া লোকৰ সংখ্যা বৃদ্ধি হ'ব। যদিহে অসমৰ বাহিৰত বাস কৰি থকা অসমীয়া লোকসকল যদি অসমলৈ যদি ঘূৰি আহি অসমত যদি স্থায়ীভাৱে থকা আৰম্ভ কৰে, এইটো দি আমাৰ লাভ হ'ব, আমাৰ জাতিটোৰ লাভ হ'ব, আমাৰ সংখ্যাবলটো বৃদ্ধি হ'ব, অসমীয়া লোকৰ সংখ্যাবল বৃদ্ধি হ'ব অসমত। আৰু এইটোৱে হোৱাটো মই বিচাৰোঁ। আপোনালোক ঘূৰি আহক অসমলৈ আপোনালোক ঘূৰি আহি পেলাই অসমতে স্থায়ীভাৱে থকা আৰম্ভ কৰক। বাকী আজিলৈ ইমানেই আছিল। জয় অসম।